হেল্ল' গাইজ, আজি মই এয়া হাঁহৰ মাংস লৈছোঁ বনাবৰ কাৰণে। এয়া আলু কাটি লৈছোঁ, লগতে এয়া ধনিয়া পাত, মান ধনিয়া, পিঁয়াজ, আদা নহৰু খুন্দি লৈছোঁ, শুকান জলকীয়া দুটা লৈছোঁ। জুইতে কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহী গৰম হোৱাত মিঠাতেলো দি দিলোঁ। এয়া মিঠাতেল গৰম হৈছে। তেল গৰম হোৱাত এয়া কাটি লোৱা পিঁয়াজ আৰু আদা নহৰু দি দিয়া হৈছে। এয়া এতিয়া মছলা অলপ দি দিয়া হৈছে। লগতে এয়া ৰেড চিলি দি দিয়া হৈছে। ৰেড চিলিটো দিলে কালাৰটো ধুনীয়া হয়। এতিয়া পিঁয়াজ ৰঙচুৱা কৰিলে মাংসখিনি ইয়াতে দি দিম। হাঁহৰ মাংস বনাই আপোনালোকে কেনেকুৱা পায় বাৰু? মই কিন্তু বহুত ভাল পাওঁ, বনায়ো ভাল পাওঁ আৰু খায়ো ভাল পাওঁ। এয়া মাংস সিজিছে। মাংসটো সিজিলে আলু দি দিব লাগিব। এয়া আলু দিব পৰা হৈছে। এতিয়া আলুকেইডোখৰ দি দিম। এয়া মাংস সিজিছে, নমাব পৰা হৈছে আৰু। হাঁহৰ মাংস ৰেডি হৈ গ'ল।